নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে বাৰু চিলাই কাম কৰিম বুলি ভাবিছে নেকি হাতেৰে? যদি ভাবিছে এই ভিডিঅ'টো চাব। মই কেনেদৰে কৰিছোঁ আপোনালোকক দেখুৱাম। দুটামান ইজি চিলাই দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথম কৰাসকলৰ বাবে। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এনেদৰে লৈ লৈছোঁ, চাদৰত আঁকি লৈছোঁ, দেখিছেনে? আঁকি লৈছোঁ। তো এনেকৈ এটা ঘৰ এৰি গৈছোঁ। কেনেকৈ কৰিছোঁ আপোনালোকে চাই ল'ব। মই এডলীয়াকৈ সূতাটো লৈ লৈছোঁ। মই এটা ভিডিঅ'ত 5টা চিলাই আপোনালোকক দেখুৱাম। তো কেনেদৰে কৰিছোঁ দেখিছেনে? প্ৰথম শিকাসকলৰ বাবেহে দেই, মই জনাসকলৰ বাবে দিয়া নাই ভিডিঅ'টো। কিছুমানে অলপো একো নাজানে যে চিলাই বিষয়ে, সেইবাবেহে এই ভিডিঅ'টো বনোৱা হৈছে। ভিডিঅ'টো চাই গ'লে সকলো বুজি পাব। প্ৰথমটো চিলাই এইটো মই এনেদৰে কৰি দেখালোঁ। 2 নম্বৰটো চিলাই মই কেনেদৰে কৰোঁ আপোনালোকক দেখুৱাম। এইটো দেখিছেনে? 1 নম্বৰটো হৈ গ'ল। 2 নম্বৰটো চিলাই মই কেনেদৰে কৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। আৰু যদি ইয়াতকৈও ভালকৈ ভিডিঅ' সহায়েৰে আপোনালোকে জানিব বিচাৰিছে, চিলাই কৰা চাব বিচাৰিছে, তেনেহ'লে মোক এটা কমেণ্ট কৰি জনাব। মই আপোনালোকৰ আকৌ ভিডিঅ' লৈ আহিম। আৰু এই ভিডিঅ'টো ভালদৰে চাই গ'লেই বুজি পাব। সেইবাবে মই বিশেষ বিৱৰি কৈ নাযাওঁ, চাই গ'লে বুজি পাব। তেনেই সহজ। প্ৰথম চিলাই কৰাসকলৰ বাবে এই ভিডিঅ'টো ভালদৰে গুৰুত্ব দি চালে বুজি পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই এতিয়ালৈকে ভাল লাগিছে, তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মই নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আপোনালোকেও মই দিয়া ভিডিঅ'বিলাক প্ৰথমে চাবলৈ সুবিধা পাব। সেইবাবে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, মোৰ চেনেলটো নতুনকৈ চোৱাসকলে। আৰু এটা লাইক কৰি থৈ যাব। ভিডিঅ'টো চাই এনেই গুচি নাযাব, প্লিজ এটা লাইক কৰি থৈ যাব। এইটো চাওক, এইটো কেনেদৰে কৰিলোঁ। 2 নম্বৰ চিলাইটো কমপ্লিট হৈ গ'ল। এতিয়া 3 নম্বৰটো কৰিম। 3 নম্বৰটো প্ৰায় সকলোৱে জানে যদিও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক কেনেদৰে পাকটো দিলোঁ, দেখিলেনে? আগলৈও এনেকুৱা ভিডিঅ' মই লৈ আহিম। চিলাই সৰুকৈ মই কৰা চিলাই ভিডিঅ' আপোনালোকলৈ লৈ আহিম। যদি চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু মোক কমেণ্ট কৰি জনাব ভাল লাগিছে নে বেয়া লাগিছে। এইটো 3 নম্বৰ ভিডিঅ'ত 3 নম্বৰ চিলাইটো কমপ্লিট হৈ গৈছে। তো 4 নম্বৰটো মই কেনেদৰে কৰিছোঁ এইটো অলপ গুৰুত্ব দি যাব। ইটোতকৈ এইটো অলপ টান। সেইবাবে মই কৈছোঁ যে শেষলৈকে ভালদৰে গুৰুত্ব দি চাব। একেই ষ্টাইলৰ চব চিলাই নহয়, সেইবাবে মই 4 নম্বৰ চিলাইটো কৰিবলৈ লৈছোঁ। আপোনালোকে গুৰুত্ব দি চাব। এডাল 2ডাল আঁচ দি থৈছোঁ, আপোনালোকে ধৰিব পাৰিছে চাগে। 2ডালত কেনেদৰে মই কৰিছোঁ চিলাইটো। আঁচকেইডাল দিয়াৰ কাৰণটো হ'ল যে আপোনালোকক ভালদৰে বুজাবৰ বাবেহে মই আঁচকেইডাল দি দেখুৱাই লৈছোঁ। ধৰিব পাৰিছেনে মই চিলাইটো কেনেদৰে কৰিছোঁ? তো 4 নম্বৰ চিলাইটো মোৰ কমপ্লিট হ'বলৈ গৈছে। আৰু ইয়াৰ পিছতে 5 নম্বৰ চিলাইটো মই কেনেদৰে কৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব আৰু অলপমান গুৰুত্ব দি চাব। এই প্ৰথমৰকেইটা ইজি পালোঁ বুলিয়ে শেষলৈকে নোচোৱাকৈ নাথাকিব। শেষলৈকে চালেহে বুজি পাব। মই 5টা চিলাই কেনেদৰে কৰে দেখুৱাইছোঁ আপোনালোকক। আজি মই এনেকুৱা ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াৰ পিছত আৰু ইয়াতকৈ অলপ টান চিলাই ভিডিঅ' লৈ আহিম। এইটোতকৈ অলপ টান ভিডিঅ' এটা লৈ আহিম। ইয়াতকৈ এইটো ইজি দেখাইছোঁ আৰু ইয়াতকৈ অকণমান টান। তেনেদৰেহে পৰা হয়। আচলতে প্ৰথমতেই টানটো নোৱাৰে ন, সেইবাবে প্ৰথমৰ পৰা শিকালে অলপ বুজি পায় মানুহে। প্ৰথমতে সৰুৰ পৰা গ'লে বেছি ভাল নহয় জানো? আৰু মই এই ভিডিঅ'টোত কি ভুল কৰিলোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক। এই ভিডিঅ'টোৰ চিলাইকেইটাত মই কোনটো চিলাইত কি ভুল কৰিলোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। মই পিছে এই চিলাইকেইটাৰ ভিতৰত কোনোবা এটা চিলাইত মই কিবা এটা ভুল কৰিছোঁ। আপোনালোকে চাগে চোৱাসকলে বুজি পাইছে, ধৰিব পাৰিব। আৰু ধৰিব পাৰে যদি মোক কমেণ্ট কৰি প্লিজ জনাব।
হয়নে নহয় মই গম পাম। এয়া চাওক মই 5টা চিলাই কমপ্লিট কৰি দিলোঁ। আকৌ নেক্সট ভিডিঅ'ত মই আকৌ আৰু বেলেগ 5টা চিলাই লৈ আহিম আপোনালোকলৈ। আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব। ইমানেই আছিলে আজিৰ ভিডিঅ'টো। আপোনালোকৰ যদি আৰু কিবা জানিবলগীয়া কথা আছে তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই, আকৌ এটা ভিডিঅ'তে লগ পাম।